কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে আড্ডা মাৰিবলৈ বহুত সময় থাকে মদ খাই ফুৰিবলৈ বহুত সময় থাকে এছেম্বলিত 1 ঘণ্টা আহিবলৈ সময় নাই কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে আজিৰ সময়ত ক'বলৈ পাই মানে ক'বলৈ মোৰ দুখ লাগিছে যে আজিৰ সময়ত পলিটিচিয়ান ভিতৰত সবচে ইৰেসপন্সিবল পলিটিচিয়ানটো হ'ল হাগ্ৰামা মহিলাৰী দুনিয়াৰে সবচে ইৰেসপন্সিবল পলিটিচিয়ান 2020 চনত ইলেকশন জিকিল তাৰ পৰা আজিলৈকে সরকার বনাবলৈ হিদিনা মানে কাজিয়া কৰিবলৈ এছেম্বলিত আহিল 2020 আজিলৈকে একবাৰো ভৰি নিদিলে এজন পাব্লিক প্ৰতিনিধিয়ে এছেম্বলিত 4 বছৰ নাযায় প্ৰমোদ বলক বেয়া পাই এইটো বেলেগ কথা প্ৰমোদ বৰৰ মুখ চাবতো আহিব নালাগে নহয় আপোনাৰ পাব্লিকৰ প্ৰতি বিটিচিৰ 35 লাখ জনসাধাৰণৰ কাৰণে কথা ক'বলৈ নাই নেকি আপোনাৰ নিজৰ সমষ্টিৰ মানুহৰ কাৰণে কথা ক'বলৈ নাই নেকি তো কেনেকৈ ৰাজনীতি কৰিব এনেকা মানুহবিলাকে আড্ডা মাৰিবলৈ বহুত সময় থাকে মদ খাই ফুৰিবলৈ বহুত সময় থাকে এছেম্বলিত 1 ঘণ্টা আহিবলৈ সময় নাই কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে সো এই কথাবিলাক আজি বিটিআৰৰ 35 লাখ নাগৰিকক মিছলিড কৰিবলৈ তেখেতসকলে এই কামবিলাক কৰিব নালাগে সব কথাৰ এনসাৰ আছে আমাৰ তাত 70 বছৰ সৰকাৰ চলাইছে আপোনালোকে কিন্তু আৰু ভাল সৰকাৰ চলোৱা নাই এই সময়ত হত্যা হিংসা কিমান কি কথা হৈ গৈছে বিভিন্ন যিবিলাক বড়োলেণ্ডত কোনো দিন নোহোৱা কালচাৰ বিলাকো আপোনালোকে এই 17 বছৰত আনি থৈ গৈছে কিবি যিবিলাক আমি পাব্লিকলি উচ্চাৰণ কৰিবলৈ টান পাও তেনেকা কামবিলাকো আপোনালোকে কৰি গৈছে বিটিচিত এনেকা কালচাৰ বিলাক বড়ো সমাজতো নাছিল বিটিচিতো নাছিল আৰু আজি এই সকল মানুহে পাব্লিকলি মিটিং বিলাকত বহুত ডাঙৰ ডাঙৰ কিছুমান লৰা বিলাকক লগাই ফলাই কৈ আছে যে ইটো কৰো ইটো কৰো ইটো কৰো চিঞৰিলে সত্যটো শেষ হৈ নাযায় সত্যটো সত্যই যিমান চিঞৰি কক যিমানে মিছলিড কৰিবলৈ শেষ মোক চেণ্ডেল মালা আলক ৰাতিপুৱাৰ পৰা গধূলি সোশ্যাল মিডিয়াত তাক সত্যটো শেষ হৈ নাযায় সত্য ইজ সত্য আৰু আমি আপোনালোকৰ নিচিনা বিটিচি দখল কৰিবলৈ অহা নাই আপোনালোকে 17 বছৰ দখল কৰি খালে লুটিপুটি খাই শেষ কৰিলে আমি 1 মিনিট 1 সেকেন্ড বিটিচি ৰাইজক সেৱা কৰিবলৈ আহিছো আমাৰ মা সকলক আমাৰ ভাই ভনী সকলক আমাৰ ডিজেবল সকলক আমাৰ খেতিয়ক সকলক আমাৰ বড়ো অসমীয়া যিমান জনগোষ্ঠী আছে বঙালী মাইনৰিটি কোচ ৰাজবংশী সূত্ৰধৰ আপুনিতো জনগোষ্ঠী বিলাকৰ নামও ক'ব নোৱাৰিব মোৰ তাত সব লিষ্ট আছে এই গুটিখিনিক মানে আমি সেৱা কৰিবলৈ আহিছো আৰু আপোনালোকৰ দখল কৰা মনোভাৱ দখলদাৰীয়ে কেতিয়াও ভাল সেৱা কৰিব নোৱাৰে সেৱা কৰিবলৈ আহিব লাগিব তো এই কাৰণে ৰাজনীতি অহাকালি কোনে হ'ব কি জানে বহুতবাৰ মোক প্ৰভোক কৰি আছে যে চ্যালেঞ্জ কৰি অমুক কথা কক তুমুক কথা কক আপোনালোকৰ নিচিনা ভয়াতুৰ আৰু পলায়নবাদী মানুহ পৃথিৱীত নাই সাহস আছে যদি এই 3.5 হাজাৰ কন্ট্ৰাক্টৰক পইচা দি যাব লাগিছিলে আপুনি ফান্ড দি ফ্লাই পেমেন্ট কৰি যাব লাগিছিলে কিয় ঠগাই গল নিজৰ দাদা ভাই বিলাকক আমি ইউপিপিএল বিজেপি চৰকাৰত 5 বছৰত আপোনালোকে চাব 5 বছৰৰ পিছত কোনো এজন মানুহে আমাৰ কাৰণে টুপনি হাৰা হ'ব নালাগে কোনো এজন মানুহে আপোনাৰ কাৰণে টুপনি হৰণ হ'ব নালাগে হৰণ হ'ব আপোনালোকৰ নিচিনা মানুহবিলাকৰ কাৰণে তো এই কাৰণে আজি ৰঙালী বিহুৰ সময়ত মই এই কথাখিনি কলো কাৰণ পাব্লিকক কোনবা মিছলিড কৰিব হেতু আমি কেতিয়াও সহ্য নকৰো আৰু কৰি থাকাটো আমি পাব্লিক ৰিপ্ৰেজেন্টেটিভ হ'বই নোৱাৰিম যদি আমি সদনৰ ভিতৰতে হওক বা বাহিৰতে হওক যদি কোনোবাই মিছলিড কৰে আজি কোকৰাঝাৰত পৰ্বত জৰাৰ পৰা লৈ ফলাই কোকৰাঝাৰৰ বিভিন্ন জাগাত শ বিঘা ফৰেষ্টৰ মাটিত যাই ফলাই চাহ বাগান বনাইছে আপোনালোকে আমি বনোৱা নাই আমি সেই ফৰেষ্ট বিলাক প্ৰিজাৰ্ভ কৰিব বিচাৰিছো আৰু আপোনালোকে শ মাটি বেদখল কৰি ফলাই চাহ বাগান বনাই থৈ গৈছে আৰু আজি সাধাৰণ মানুহ প্ৰভোক কৰি আছে যে এইবিলাক আন্দোলন কৰ কিবা কৰ হেন কৰ টেন কৰ এইবিলাক প্ৰভোক কৰি আছে এনেকা কৰিবলৈ নাপায় সংগ্ৰাম কৰি উঠি একবাৰ সৰকাৰ পাইছে সংগ্ৰাম কৰি উঠি একবাৰ ৰাজনীতি কৰিবলৈ শাসন কৰিবলৈ সুযোগ পাইছে ৰাইজক সেৱা কৰিব লাগে আৰু আমি হিতুকে বিচাৰো তো এই কাৰণে আহি থকা দিনবিলাকত আমাৰ মডেল অফ পলিটিক্সত আমি সবকে একেলগে লৈ আগবাঢ়ি যাব বিচাৰিছো ইয়াত আজি তাৰিখত আমি আনন্দিত হৈছো ইয়াত বাথৌ আৰচো হৈ আছে ব্ৰহ্মৰ আহুতিও হৈ আছে খ্ৰীষ্টানৰ প্ৰেয়াৰো হৈ আছে আমাৰ মাইনৰিটি সকলৰ নামাজো হৈ আছে ঈদো হৈ আছে আমাৰ গীতা ভগৱত পাঠ হৈ আছে ৰাম কথা হৈ আছে কীৰ্তন পাঠ হৈ আছে দুৰ্গা পূজা কালী পূজা যিমান আছে আমাৰ আজি হোলিৰ পৰা লৈ পেলাই সব ভালকে প্ৰচলন হৈ আছে এই পৰিৱেশটোৱে চাব বিচাৰিছিলো আমি আৰু আমাৰ কাম এতিয়া কমপ্লিট হৈ গল